ধেমাজি পলিটেকনিকৰ এজন প্ৰবক্তা আৰু আমি আজি এনেকৈ ধৰ্মঘট অৱস্থান কৰিব লগা হৈছে। ইয়াৰ মূলতে হৈছে আমি দুখিত, আমি এনেকৈ এজন টিচাৰ হৈ পেলাই আজি এনেকৈ এটা অনুষ্ঠানত ভাগ ল'ব লগা হৈছে। কিন্তু আমাৰ ভৱিষ্যতটো এতিয়া বৰ্তমান অন্ধকাৰৰ ফালে গৈ আছে, কিয়নো আমি 2017 চনৰ পৰাই এইখন কলেজত আমাৰ আৰম্ভণিৰ পৰাই আমি কোনো ধৰণৰ সুবিধা নোহোৱাকৈ আমি এখন নতুনকৈ প্ৰতিষ্ঠা কৰি মোৰ সহযোগীসকলৰ লগত কাম কৰি আমি এখন ডাঙৰকৈ পূৰ্ণগঠিত ৰূপত এখন কলেজ আমি উঠাব সক্ষম হ'লোঁ বুলি ভাবোঁ। আৰু আমাৰ ইয়াৰ পৰাই ষ্টুডেণ্টবিলাকে ওলাই বাহিৰত যথেষ্ট ভালকৈ এষ্টাব্লিছমেণ্টটো পাইছে। কিন্তু আজি পৰ্যন্ত আমাৰ ভৱিষ্যতটো এতিয়াও অন্ধকাৰ পথতে আছে, কিয়নো কাৰণ আমাৰ যোনখিনি ডিমাণ্ড আছিলে, আমাৰ যোনটো নিয়মীয়াকৰণৰ কথা আছিলে, আমাৰ আশ্বাস দিয়া হৈছিলে, কিন্তু আজি পৰ্যন্ত সেইটো সুচাৰুৰূপে এটা পূৰ্ণগতিত আমাৰ হৈ নাপালে। গতিকে আমি বাৰে প্ৰতি সেই বস্তুটোৰ ক্ষেত্ৰত আমি সদায় বাধাৰ সন্মুখীন হ'ব লগা হয়। আৰু আমাৰ ভৱিষ্যতটোৰ কি হ'ব আমি সদায় অনিশ্চয়তাত ভুগি আমি মানসিকভাৱে ভাগৰি পৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰলৈ আহ্বান আৰু আমাৰ DT ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনলৈ আহ্বান যে তেওঁলোকে আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰক। আমাৰ এজন দুজন নহয়, সম্পূৰ্ণ 230জনমান আমাৰ গোটেই 11খন পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত মানুহ আছোঁ, যিসকলৰ একদম ভৱিষ্যত অন্ধকাৰৰ ফালে গৈ আছে। গতিকে আমাৰ ফালে ভাবক আৰু আমাক কিবা এটা সুচাৰুৰূপে এটা বিধিগতভাৱে আমাৰ যেনেকৈ লৈছিলে সেই হিচাপত আমাক নিয়মীয়াকৰণৰ কাৰণে তেওঁলোকে আমাৰ সেইখিনিয়ে দাবী আছে যে আমাক নিয়মীয়াকৰণক লওক। কাৰণ কালি হঠাতে আমাৰ 80টা পষ্টৰ কাৰণে আকৌ নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে, কিন্তু আমি বৰ্তমান সেইখন কলেজতে আমি কৰিয়ে আছোঁ, আকৌ পষ্ট উলিয়াইছে আৰু আমাৰখিনি কোনো ধৰণৰ নিশ্চয়তাপূৰ্ণ একো এটা চলিউশ্যন দিয়া নাই। গতিকে আমিও ভাবিছোঁ যে আমি 5 বছৰ হৈ গ'ল আজি ইয়াত চাকৰি কৰা, একেবাৰে কলেজখনৰ অৱস্থা নোহোৱাৰ পৰা আমি ডেস্ক বেঞ্চ নোহোৱাৰ পৰা কাম কৰিছিলোঁ। কিন্তু আমাক আজি বাইপাছ কৰি বেলেগ এখিনি মানুহক ল'ব, আমি সেইটো কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। কাৰণ আমাৰ এইখন কলেজৰ প্ৰতি বা বাকী কেইখন কলেজৰ গোটেইখন প্ৰবক্তাৰ বহুত অৱদান আছে। গতিকে আমাক চৰকাৰে চাওক, ডাইৰেক্টৰ অফ টেকনিকেলেও চাওক যে আমাৰ ভৱিষ্যতো এটা নিকা প্ৰচেছৰ মতে আমাক মানে এটা সমাধান দিয়ক, সিমানখিনি আমাৰ দাবী আছে। আমি তেতিয়াৰ যোনজন আমাৰ এডুকেশ্যন মিনিষ্টাৰ শিক্ষামন্ত্ৰী আছিলে, আমাৰ অনাৰেবল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো আমি সময়ে সময়ে জনাই আহিছিলোঁ। আমাৰ কথাবোৰ তেওঁলোকে ভালকৈ জানে। আমাৰ এটা এছ'চিয়েশ্যন আছে, নিউ ইঞ্জিনিয়াৰিং এণ্ড পলিটেকনিক ফেকাল্টি এছ'চিয়েশ্যন বুলি, তাৰ পৰা আমি সময়ে সময়ে তেওঁলোকক মেমৰেণ্ডাম দিছিলোঁ আৰু আমাৰ যোনবিলাক দাবীসমূহ আমি তেওঁলোকৰ ওপৰত উপস্থাপন কৰি আহিছিলোঁ। তেওঁলোকে আমাক আশ্বাস দিয়ে যদিও আজিলৈকে কিন্তু কোনো ধৰণৰ সম্পূৰ্ণ এটা আমি পৰিণতিত আজিলৈকে আহিবলৈ নোৱাৰিলোঁ, সক্ষম নহ'লোঁ। তেওঁলোকে আমাক কয় যে আমি চাম, এইটো কৰিম। লাষ্ট টাইম আমি 2 এপ্ৰিল তাৰিখে আমি মেমৰেণ্ডাম দিছিলোঁ যে আমি যিহেতু অলৰেডি কৰি আছোঁ, আমাৰ গোটেই ৰিকুইজিট কোৱালিফিকেশ্যন মিনিমাম যিমানখিনি লাগে তাতকৈও বহুত বেছি থকা মানুহ আৰু এটা প্ৰপাৰ প্ৰচেছৰ মতে, মানে সম্পূৰ্ণ নিকা এটা প্ৰপাৰ প্ৰচেছৰ মতে অহা মানুহে আমি ইয়াত কাম কৰি আছোঁ। ইয়াত কোনো ধৰণৰ ধৰক 2 নম্বৰী হোৱা নাই বা তেনেকুৱা এটা সুস্থ সবল এটা প্ৰচেছৰ মাজেদি আমি অহা মানুহ। চ' সেইটো কাৰণে আকৌ সেই একে প্ৰচেছতে বেলেগ এজন মানুহ আনি পেলাই ইয়াত মানে প্ৰতিষ্ঠা কৰাটো এইটো আমি মানে ভাল বুলি নাভাবোঁ আমাৰ কাৰণে। আৰু ইনফেক্ট মানে ইনষ্টিটিউশ্যন কেইখনৰ কাৰণেও সেইটো বৰ এটা ভাল নহ'ব, কাৰণ আমি 5 বছৰ এই কলেজখনৰ প্ৰতি আমাৰ যিটো অৱদান আছে সেইটো হয়তো ইয়াৰ লোকেল মানুহেই হওক বা ইয়াৰ ষ্টুডেণ্টেই হওক, 2টা বেটছ অলৰেডি পাৰ হৈ গুচি গ'ল। ইয়াৰ পৰা ওলাই পেলাই তেওঁলোকে সংস্থাপনো পালে। এতিয়া অইল ONGCত বহুতে ইণ্টাৰ্ণশ্বিপ কৰি আছে, প্ৰাইভেট কোম্পানীত ভাল চাকৰি কৰি আছে, PWDত চাকৰি কৰি আছে। তেওঁলোকৰ এতিয়া আমি শিক্ষক হিচাপে ইমানখিনি আমাৰ অৱদান থকাৰ পিছত আজি যদি আমাৰ কাৰণে চৰকাৰে চকু মেলি নাচায়, তেতিয়াহ'লেতো এইটো বহুত দুখৰ কথা। আৰু আমি যেতিয়া 2 এপ্ৰিলত লেটাৰখন দিলোঁ, তেওঁলোকে ক'লে যে ঠিক আছে, আমাৰ চৰকাৰৰ গুডউইল আছে, আপোনালোকৰ প্ৰতি ভাল ভাৱ আছে, আমি চাম, আপোনালোকে আহক। আমাক এটা ডিছকাশ্যনৰ কাৰণে তেওঁলোকে মাতি নিলে, নিগচিয়েট কৰিলে, কিন্তু তাতো আমি সুফল নাপালোঁ। তেওঁলোকে ক'লে যে আমি 2 দিনৰ ভিতৰত আপোনালোকক ৰিপ্লাই দিম, কিন্তু আজি কুপতি আমি লাষ্ট 3 জুনলৈকে আমি ৱেইট কৰিলোঁ। আমি ৰিমাইণ্ডাৰ দিলোঁ যে আমাক ৰিপ্লাইটো দিয়ক সোনকালে ছাৰ, কিন্তু তেতিয়ালৈকে ৰিপ্লাই দিয়া নাছিলে। তাৰপিছত 5 তাৰিখে যদিও ৰিপ্লাইটো দিলে যে আমি এটা ফাইল পুট কৰিছোঁ, কিন্তু ফাইলটো হায়াৰ এডুকেশ্যনত পুট কৰিলে নহ'ব। তেনেকুৱা ফাইল আগতেও আমাৰ বহুতকেইটা ফাইল তেনেকৈ পুট কৰিছিলে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ পৰা আমাক TF কৰিবলৈ বা আমাৰ মানে যোনটো এতিয়া আমি যিটো অৱস্থাত আছোঁ তাতকৈ উন্নীতকৰণ কৰিবলৈ বহুত ধৰণৰ ফাইল গ'ল, কিন্তু সেইবিলাক ফাইল কেতিয়াও হৈ নুঠিলে। সেইটো কাৰণে আমি শংকিত। আৰু তাৰপিছত আমাৰ মেইন দাবীটো আছিলে যে আমাক নিয়মীয়াকৰণ নকৰাকৈ বা আমাৰ এটা মানে ভাল সমাধান যেতিয়ালৈকে নাহে, তাৰ আগতে কিন্তু আপোনালোকে কোনো ধৰণৰ নতুনকৈ ৰিক্ৰুইটমেণ্ট প্ৰচেছ কৰাৰ যুক্তি নাহে। কাৰণ যিহেতু আমাৰ মানুহখিনি আছেই, 240জন ভাল এডুকেটেড মানুহ, 5 বছৰ 4 বছৰ 3 বছৰ এক্সপিৰিয়েঞ্চ
এক্সপিৰিয়েঞ্চ থকা মানুহ তেওঁলোকে কাম কৰি আছে ইমান শুদ্ধভাৱে তেওঁলোকে গোটেই পৰিচালনা কৰি আছে আমাৰ এক্সাম ছুপাৰৰ পৰা আদি কৰি ডিপাৰ্টমেণ্ট ইনচাৰ্জৰ পৰা আদি কৰি ৱৰ্কশ্বপ ইনচাৰ্জৰ পৰা ইয়াত প্ৰিন্সিপাল ছাৰ বাদ দি গোটেইখিনি কাম আমি কৰোঁ আমাৰ ৱালকেইখন বেকা হ'লেও আমি চাওঁ আমাৰ গেটটো বেকা হ'লেও আমি চাওঁ গোটেইখিনি কৰাৰ পিছতো যদি আজি তেওঁলোকে ভাবে যে নতুন এজন মানুহে আমাতকৈ ভালকৈ আহি পেলাই কাম কৰিব সেইটো আমি নাভাবোঁ যে কেতিয়াও সেইটো আমি হ'ব দিবলৈ আমি নিবিচাৰোঁ আৰু সেইটো কাৰণে আমাৰ আকৌ ডিমাণ্ড যে তেওঁলোকে এইটো চালি জাৰি চাওক আৰু তেওঁলোকে যোনটো প্ৰচেছ হাতত লৈছে সেইটো বন্ধ কৰক আমাৰ এটা সমাধান উলিয়াই লওক তাৰপিছত তেওঁলোকে 80জন নালাগে যিহেতু পদসমূহ বহুতসমূহ খালী হৈ আছে গোটেই ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক 26খন পলিটেকনিক আছে বহুতসমূহ পদ অলম'ষ্ট আমি দেখিছিলোঁ 600 কিমানটা পোষ্ট খালী আছে তেনেকুৱা পদবিলাকত তেওঁলোকে সম্পূৰ্ণ নিকাভাৱে লওক বাহিৰা মানুহো লওক আমি নকওঁ যে এতিয়া আমাৰ জব এক্সপায়াৰেণ্ট গোটেই অসমত বহুত আছে তেওঁলোকে ভাল ভাল অনুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰি আহি পেলাই পাছ আউট কৰি আহি পেলাই তেওঁলোকে বহি আছে হয়তো ঘৰত বা কিবা সৰু ইনষ্টিটিউটত কৰি আছে তেওঁলোকেও বিচাৰে যে আমি ইয়াত সোমাব বিচাৰোঁ ঠিক আছে তেওঁলোককো লওক কিন্তু যিহেতু আমাৰ মানুহৰ কামখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আমাৰখিনি সম্পূৰ্ণ এটা ডিচিশ্যন লয় কেবিনেট ডিচিশ্যন লয় আমি দেখিছোঁ বহুতবাৰ কেবিনেট ডিচিশ্যন লয় তেওঁলোকে এইখন চৰকাৰে বহুত মানুহক কম সময়ৰ ভিতৰতে ভাল সমাধান দিছে আমিও তেনেকৈ বিচাৰোঁ যে এটা কেবিনেট ডিচিশ্যন লওক বা কিবা বেলেগ ধৰণে হ'লেও আমাৰ মানুহখিনিক প্ৰথমতে সম্পূৰ্ণ এটা নিয়মীয়াকৰণ পদ্ধতিত সোমোৱাই তেওঁলোকে নতুন কিবা প্ৰচেছ আৰম্ভ কৰিব পাৰে সেইখিনি আমাৰ দাবী ধন্যবাদ नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेन्स रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गवालपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360